বৰুৱানী ঘৰৰ পৰা আহোঁগে দেই ইমান বোকা চেণ্ডেলযোৰ হাততে লৈ পাই ভাবিলোঁ গাখীৰ চাহ অকণ খাই আহোঁগে বোলো কালি গৰুজনী জগিছিলে ইমান বোকা এইখন ঘৰ ইমান ধুনীয়া ফুল নাহোঁতে ফুল কেইটামানকে চুৰ কৰি লওঁ নেকি ফুল চুৰ কৰিব পায় নে নেপায় আকৌ জানো পায় ডাৱৰীয়া বতৰ কিনো কৰোঁ মানুহটো নহা আগতে হেৰি হ'ব টিভি অকণকে চাই আহোঁগৈ মিনিটি দিব তাই কি কৈছে মানে চাওঁহে ৰ কি কৰিছে এজনীয়ে ঐ মিনতি তই কি কৰিছ তাত কি কৰি আছ তাত তই আপুনি কেনেকুৱা মানুহ মনে মনে আহি পিনে আপুনি কি কৰি আছিলে নহয় আপোনাৰ বৰ ডাঙৰ কথা এটা ক'ব আছে ডাঙৰ কথা গৈছো গৰম উঠিছে বিচনী এখন লৈ আহিবচোন কাপোৰযোৰ যে বৰ গৰম উঠে দেই ফুলকেইটা আনিছিলোহে চুৰ কৰিছিলোহে পেলাই দিবই লগা হ'ল ইজনী দেখিয়ে পালে কি যে হ'ব জানো যাওঁতে লৈ যাম বহিছো আপুনি যি কয় কওক বাৰু কাপোৰযোৰ খুলি লওঁ বিচনীখন দিয়ক বাবু গৰম উঠিছে ইমান কাপোৰবোৰ ক'ত পাইছে এইবোৰ কি লাগি আছে আপোনাৰ নহয় মানে হেৰি হ'ব হেৰি নহয় এইটো হেৰি বেলেগ কিবা বস্তু হ'ব হেৰি কাপোৰযোৰ মানে হেৰি আমাৰ জনা হেৰি দিছিলে মোক বাৰ্থডেত দিছিলে আমাৰ আকৌ আকৌ মোক আকৌ বৰ ভাল পায় নহয় মই যে এইবোৰ নুচোঁ দেই মোৰ মানে নখ চবোৰ বেয়াই হয় নেকি এই কাপোৰযোৰ যে এই নিৰ্মালী ভাগৰ কাপোৰযোৰ যে হেৰাইছিলে সেইযোৰ লিখা একেইচোন সেই কি কৈছে নহয় আমাৰ এওঁ আনি দিছিলে মোক সোমবাৰে হয় নেকি বেয়া নাপাব দেই মই মানে আকৌ সেই হেৰালে বুলি ভাবিছিলোঁ ৰ'ব দেই মই বিয়া এখন লওঁ তামোল ঘৰৰ তামোল নে ঘৰৰ তামোলে ঘৰৰ তামোল দিবচোন কেইটামান লৈ যাম কেইটামান হিচাপে নাই কেইটামান হিচাপে দিবলৈ মানে মানুহটোৱে সেই এইবাৰ ল'ৰাটোক এডমিশ্যন কৰিবলগীয়াও হ'ল নহয় তাৰপিছতে কিটো কোৱা বোলো তামোলকেইটাকে পাওঁ বোলো বিকি দিম দেই আপুনি তলত বহাব মই মানে কঁকাল দুপা নোৱাৰা হ'লোঁ কালি পৰিলোঁ যে নোৱাৰা হ'লোঁ আপুনিনো কি পাৰে হেই এটা কথা কওঁ বেয়া নাপাব কওক আপোনাৰ শহু বোৱাজন ইমান কেনেকে আছে আপুনি অকণমান কাপোৰ চাপোৰবোৰ ধুই দিব নোৱাৰেনে বাৰু আপোনাৰ ইমান বেয়া লাগে যদি ধুই নিদিয়েনো কেলে বাৰু আমাৰ আকৌ শহু শাহুৱক ঈশ্বৰৰ মানুহ দেই এনেকে যে নথওঁ আৰু দেই ঈশ্বৰ মানে এটাক মতাই যি ভাত খোৱালে তাক যেনে তেনে মই বেংগলত থলোগে এতিয়া আকৌ এইডালত পুচিম নেকি মই নাপায় বৰুৱানী নাপায় এনেকুৱা যে নকৰিব দেই শহু শাহু ভগৱান হয় আপুনি কি এনেকুৱা কথা কৈছে মই কিন্তু এইবোৰ ছাপোৰ্ট নকৰোঁ আকৌ দেই ইমান যদি আপোনাৰ বেয়া লাগিছে লৈ নাযায়নো কেলেও আপুনি আহিলে আৰু ঘৰে ঘৰে এইবোৰ হে আপোনাৰ ঘৰলৈ কোন আহে হে আপোনাক কথা এটা ক'বলৈহে আহিছিলোঁ আপোনালোকৰ ঘৰত চাহ জুতি লোৱা মোৰ চখ নাই বুজিলে অথনিৰ পৰা এনেই ফুচুঙালি কৰি আছিলোঁ মই অলপ এনেও হাঁহিয়াম মানুহ ৰ'ব সঁচা কথাটো কওঁ এতিয়া কি কথা আপুনি কিহৰ সদায় মোৰ মানুহটোলৈ ফোন মাৰি থাকে আপুনি মোৰ মতাটো সেনেকে আপোনাৰ কৰাৰ ইচ্ছা নকৰিব আপুনি বেংগললৈ নিজৰ মতাটোক পঠিয়াই লৈছে এতিয়া লোকৰ মতাৰ ওপৰত চকু তই কি কথা ক'বলৈ আহিলি মোৰ ঘৰত তই কি ক'লি তই তোৰ মতা মই কৈছোঁ আপোনাৰো মুখ আছে মোৰো মুখ আছে দুইজনীয়ে কথা ক'ব পাৰোঁ কিন্তু সঁচা কথাটো শুনি লওক আপুনি এজনী মাইকী মানুহ হৈছে শৰণ লৈছে ভজন লৈছে আপুনি যে ঘৰত মদ বিকি যে সমস্ত মতা মানুহখন যে নিজৰ কৰাৰ চেষ্টা কেলে কৰে মোক কোনে খুৱাব ইয়াত মতা বেংগলত থাকে মই কিবা এটা কৰি খাবই লাগিব ঘৰত ইমান বাগান আছে খেতি পথাৰ আছে পৰিয়ালটোক কেলে বেংগললৈ পঠিয়ালি ইয়াত থাকিলে হ'বলে মই বেলেগৰ লগত বিলিমাই কৰিবলৈ পাওঁ কেনেকুৱা কথা কৈছে দেখিছে এইবোৰ দাং কাটি মাইকী দেই এইবোৰৰ লগত যে থকাটোৱে ভুল আমিবোৰ ভালবোৰ বেয়াহে হ'ম যাওঁৱেই এইখন ঘৰ মতাই মাল খাই ধাৰকেইটা দিবলৈ কবি ইমান লেবেল মাৰি লাগে নাহিলেও হ'ব তহঁতৰ মদ খোৱা মানুহবোৰ পাৰিলে পঠিয়াই দিবি মুঠতে আজিৰ পৰা মোৰ মতালে এটা ফোন কৰিবিচোন তোৰ চুলি চিনি তই মতাক দিবলৈ কবি ধাৰ খোৱাকেইটা দিবলৈ কবি মদ খোৱা ধাৰকেইটা দিবলৈ কবি তাৰপিছতে এইবোৰ কৰিবি যাবি তই ধাৰ বিচাৰি তোকো ৰখাই থ'ম বিয়া পাতি আনিবলৈ আমাক কৈছিলে নহয় ল'ৰাৰ লগত যেতিয়া মোক বিয়া পাতি আনিবলৈ গৈছিলে সেইটো আপুনি কৈছিলে নহয় বিল্ডিং ঘৰ আছে এতিয়া
কি হ'ল এইবোৰ কি এতিয়া মদ বিক্ৰী কৰিবলগীয়া হৈছে ল'ৰাকে আপোনাকে গৈ আহিমগে নগাক বিক্ৰী দিম বুলি ভাবিছো এটা সিদ্ধান্ত এটা কৰিব লগা নহয় কি সিদ্ধান্ত যাবলৈও মানুহ আছে বা নাই ইমানখন গালি পাই থাকিলে চুলিটো ধৰিলে নিবিকো বুলি কৈ থৈ আহোঁ মদ চত হৈও পায় গোটেই মতাবোৰ মদ পাখা গোটেই ঘৰবোৰত জুই লগালোঁ নহয় এতিয়াও মাকে খোজোংগৈ আৰু অ' মিনতী মিনতী ঐ মিনতী কোন হেৰৈ এই দুপৰীয়াখন কোন মৰিবলৈ আহিলি আমাৰ ঘৰত এনে মাথা চাথা বেয়া হৈ আছে দেই অ' হেৰি মই বৰুৱানী আহিছোঁ বৰুৱানী তোৰ কাৰণে দাখন উলিয়াই থৈছো কোন আহিছে বাৰু বৰুৱানী বুলি শুনিছা যিটো দিনটো দেখিয়ে পেলামিছিলি মোৰ মানুহটো তাই আত্মসাত কৰিব আহিছে হাৰামি মাইকী চালা এতিয়া আকৌ মোৰ ঘৰলৈ আহি পেলাই তোৰ কি হ'ল আকৌ ইমানখিনি যে কৈ থৈ আহিলো লাজ নাপালি মানুহটো ঘৰত আছে নে নাই চাবলৈ আহিলি নেকি কেলে কৰিছে লাজ পালোঁ কাৰণেতো আহিছোঁ আপুনিও বৰ চিবাখন কয় কথা এটাৰ কাৰণেহে আহিছোঁ কি কথা হেৰি পায় মানুহটোতো নায়েই এতিয়া আপোনাৰ মাক খুজিবলৈহে আহিছোঁ গোটেই গাঁওখনত মদ বিক্ৰী জুই লগালোঁ বাৰু হয় কিন্তু সেই বাকী পইচাকেইটা দিয়ক আৰু মদ চত আজিৰ পৰা মই বাকী পইচা দিবলৈ মই খাইছিলো নেকি মাক যেনেকৈ হ'লেও আপোনাৰ মানুহটোৱে খাইছিলে দেখোন হেৰি বাকী পইচাকেইটা দিব আৰু সেই মদ চত আজিৰ পৰা নিবিকো আৰু জোৰো নলগাওঁ সেই গোটেইখিনি পেলাবলৈ ফুলি অকণমান আছিলে লৈ আহিছোঁ দুইজনীয়ে খাম ভালনে মালটো খাই চক এই চক এনেকৈ আমাৰ এওঁ নকবি আকৌ দেই ফেণ্টাষ্টিক মাল দেচোন দেই অকণমান বেলেগ কাপোৰ কানি নেপেলাব আকৌ গোন্ধাই এইবোৰ দেই বেলেগ মজা দেই এইবোৰ লৈ এতিয়া কাজিয়া খং কৰি লাভ নাই ৰ চাখনা এটা লাগিব নহয় যা পইচা এশটকা দিছোঁ মাংস পাণ দি পইচা ৰ মই আনোগৈ আকৌ হাতখন খেপি আছোঁ যা এতিয়া তোক মজা উলিয়াম ন খুৱাই লৈ পেলাই তোক গোটেই ঘৰৰ বস্তু চুকৰি তই যাচোন আহিছেনে আহিছোঁ আমাক আকৌ পইচাটো এইটো লোৱা আনি হেৰি দৰ্জাখন মাৰি দিব কাপোৰ আহি পিনি দিব মই আহোঁগৈ হ'ব আকৌ এই ডাঙৰ গিলাচটো আপুনি লওক মই সদায় খাই থাকিম মই ইমানকৈ নাখাওঁ এনেই অকণমান খাইছোঁ মোৰ ইমান খোৱা অভ্যাস নাই দেই খাওক এই গিলাচটো আপুনি লওক মই সদায় খাই থাকোঁ আপোনালৈ বুলিহে আনিছোঁ আকৌ পিছে কথা খাওক কথা খাই লওক হেৰি আকৌ আজিৰ পৰাও খাব নাপায় আকৌ মনৰ ভাতি লুটিয়াই থৈ আহিলোঁ এয়াই আজি মালটো কাৰ ঘৰৰ পৰা আনে নেপালী বাৰীৰ পৰা আনে কালি বাৰীৰ পৰা আনিছিলোঁ আগতে আজিকালি আকৌ নিজেই বনাবলৈ শিকিলোঁ হেৰি আপুনি খাওক মই খাম বাৰু আপুনি খাওকচোন খাওক কাপোৰে কানি যে খাইছোঁ মই খাওক আপুনি খাওক পিছে আপোনাক কথা এটা সোধোঁ ভালেনে এই আমাৰ মানুহটো যে ৰাতি বৰ দেৰি কৰে আপোনালোকৰ ঘৰত থাকে নি বাৰু কিনো কম আৰু এইবোৰ নাথাকে দেই নাযায় সঁচা কথা কওক কিনো কম আৰু আপোনাকো আপোনাৰ মানুহটোৱে মোক ভাল পাওঁ বুলি কৈছিলে মই 200মান দি পঠিয়াই দিলোঁ কি আৰু সেইদিনাখনৰ পৰাই বেংগললৈ যোৱা ডিচিশ্যন ল'লে মোক কৈ থৈ আহিছিলে মই জানিছিলোঁ এই যে মোৰ লগত বিশ্বাসঘাতক কৰিছে বুলি আপুনি নেকান্দিব আপুনিও জানেই আপোনাৰ লগত মই সৰুৰ পৰাই খেলা শুনো নেকান্দিব কি কপাল যদি খুৱাই গণ্ডগোল কৰিলে মা দেউতা ঘৰৰ পৰা চাই বোলো আহিছোঁ ভাল কথা পোৱা নাই নহয় সুধিছিলেহে ভাল পাম নি বুলি আপুনিয়ে যত খাই আপুনি নাখাওঁ আপোনাৰ মত লৈ যাওঁ গাটো বিষাই থাকে ৰাতি শুব নোৱাৰো মোক মেডিকেললৈ নিনিয়েহি তোমাৰ প্ৰেমত পাগল হৈ থাকিলে ক'ত মোক চাবহি আপুনি ভুল বুজিছে কিনো কথাখন ক'বলৈ আহিছে আপোনাৰ মতাটো মোৰ প্ৰেমত পৰিবলৈ মই কিবা গাভৰু হৈ আছোঁ নি ল'ৰা পঢ়াই আছোঁ মতাৰ বাহিৰত আছিলে বুঢ়া শহুৰ দিনৰ লগতে আছোঁ আপুনি আকৌ এইবোৰ কথা ক'বলৈ কওঁ আপোনাক আনি দিয়াটোৱে ভুল আহিলে ভালেই কৰিলে সমানে সমানে বহি ফুলি চুলাই খাবলৈ পাৰিছোঁ আপুনি কিহৰ কথা কৈছে কি কৰিম উপায় নাই থাকিলে দুইজনী সতুনিকে থাকিম আৰু আপোনাৰ সংঘাত যদি মই ভাগিব বিচৰা হ'লে মই মদ লৈ আহোঁ নি বাৰু ফটো
ভালকে লগাই ল তই কেলে মোক মানুহটোৰ লগত এইবোৰ কৰি হেৰ' মই নাই কথা বুলি কৈছো নে নাই ৰাতি 2টা বজাত এদিন ঘৰলৈ আহিছে খা মানুহটো ল'ব মন আছে ডাইৰেক্ট বিয়া হৈ যাগে টেঙা খাই দিছোন খাই দিয়া টেঙা নে কি দিছ টেঙা নেমু অকণ দি দিছো খাই দিয়া হেই আৰে মই উঠিছো দে তই যাবি মোক কবি মই তাৰ জীৱনৰ পৰা আঁতৰি যাম যাক আপোন ভাবি মই গোটেই জীৱন থাকিম বুলি বিয়া হৈছিলো সামান্য এজনী নাৰীৰ কাৰণে মোক এৰি দিলে মোক ইমান নিথৰুৱা কৰি